এই গাইজ ডিম্পুদা আহি আছে আমাৰ দুবাপাৰা উদয়পুৰত। এয়া ডিম্পুদাৰ থাৰ লৈ আমি যাই আছোঁ ডিম্পুদাক লগ কৰিব। ডিম্পুদাৰ থাৰ আপোনালোকে দেখা পাব মোৰ চেনেলত। ডিম্পুদা আৰু ডিম্পুদা য'ত যাই আছে তাতে এটা ল'ৰা আছে যিয়ে কাঠৰে মূৰ্তি বনায়, ষ্টেচু। আপুনি তাৰ চেনেলত চাব পাৰে কি মূৰ্তি বনাইছে। ডিম্পুদাৰ মূৰ্তি বনাইছে, আপোনালোকক দেখাম। আৰু আহক ভিডিঅ'টো আৰম্ভ কৰোঁ ডিম্পুদাৰ লগত। আৰু এয়াই হ'ল বিশ্বজিৎ, ল'ৰাজন যিয়ে ডিম্পুদাৰ ষ্টেচু বনাইছে। লগতে থাকক, চাই থাকক। কঁঠাল লাগছিল, চিজন শেষ হৈ গৈছে কঁঠালৰ। আৰু বিশ্বজিতে বনোৱা সেই বিশেষ বস্তুটো এইটোৱে অলপ আনবক্সিং কৰি দেখাই আছো ধুনীয়াকৈ। আপোনালোকে দেখিছে এইপিনে আমাৰ গোৱালপাৰাৰে মৃদুল দা। আৰু এয়া ডিম্পুদাই নিজে আনবক্সিং কৰিল নিজৰ ষ্টেচুটোক। লগতে থাকক আমাৰ। আপোনাৰ এটা ফটো চাইছে আজি আৰু আপোনালোকে এটা কথা গম পাব যে ডিম্পুদাই যে ভিডিঅ'বিলাক বনায় এই আচলতে এনেকৈয়ে বনায়। গোটেইগিলা ভিডিঅ' এনেকৈয়ে বনায়, কোনো মানে এডিট চেডিট নাই, ডাইৰেক্ট। আপোনালোকে ডিম্পুদাৰ ভিডিঅ'ত চাব, কালি নহ'লে পৰহিতো আপলোড কৰিবই। মোৰ লগতো আছে, চাব আপোনালোকে। ছেইম, কোনো এডিট নাই। এইটোৱে ভাল লাগে আৰু ডিম্পুদাৰ। চাওক ডিম্পুদাৰ কি কয় শুনি লওক আগতে। আৰু ডিম্পুদাৰ লগতে আমাৰ গোৱালপাৰা জিলাৰ মৃদুল দা, তেখেতেও আহিছে ভিডিঅ' বনাবলৈ ডিম্পুদাৰ লগত। দেখাম আপোনালোকক। দেখাত এনেকুৱা লাগে যে কিবা এনেকুৱা থাৰ্মোকল বা কিবা, কিন্তু নহয়, সম্পূৰ্ণ কাঠৰ হয়। কিমান কষ্ট মোৰ মানে ইমান সন্মান। আৰু কি বনাইছে এইবিলাকতো কোনো শিক্ষা গ্ৰহণ কৰা নাই, শিক্ষা লোৱা আমাৰ নিচিনা কিবা আমি যেনেকুৱা সাধাৰণ স্কুলত। আৰু সেই ল'ৰাজনে কি বনাইছে আপোনালোকক দেখাম এতিয়া। লাইভ বনাই দিব, এতিয়া লাইভ বনাই দিব আপোনাক। 2021 আপুনি যেনে আছে তেনে বনাই দিব এতিয়া। ছেম ঐ ধৰ্মৰ দেশৰ ফটো বনাই দিব। এয়া দীপলিনা বা যদি আপুনি এই ভিডিঅ'টো চাই আছে, চাওক আপোনাক কিমান ধুনীয়াকৈ বনাইছে। আৰু এয়া হিমা দাস আছে, তাৰপিছত আৰু এয়া আছে কি নাম আছিল এইটো? মেৰিকম নহয়, এই এইটো এই নামো কিবা আছিল, এইটো কুসুম কৈলাশ নহয়, কুসুম কৈলাশ আহিছিল। এই প্ৰাইজবিলাক পাইছিল বহুতকেইটা। তো সেইবিলাকতো বাৰু সেইবিলাকে আৰ্ট, কিন্তু এইটো যি লেভেলত বনাইছে, মই মানে ইয়াত কষ্ট কৰি আহিলোঁ, সেই হৈ গ'ল। তো ই মানে কি কৰে, এনেকুৱা বস্তু বনাই পিনে বিক্ৰী কৰি পিনে চলি আছে। তো আপোনালোকে প্লিজ আহি পিনে অৰ্ডাৰ দিব পাৰে, ইয়াক বনাই দিব বা এইবিলাক বস্তু ল'ব পাৰে। এইটো বনাইছে ৰনাল্ডো, তাৰপিছত আৰু বনাইছে এইটো সেই ছুপাৰমেন। ষ্টেচুটো একবাৰ আপোনালোকক দেখাই দিছোঁ মই।
মানে বহুত এইটো কেইটা চাওক। মূৰ্তি ওলাই কিন্তু বিক্ৰী নকৰিলে এটা মানে বিক্ৰী কৰি আপোনালোকে ভালকে চাই ল'ব ষ্টেচুটো কেনেকুৱা হৈছে বিক্ৰী কৰে ইমান কমেণ্ট ছেকশ্যনত ক'ব তো ইমান কষ্টত বনাই বস্তুবিলাক কিন্তু বেছি দাম নাপায় আৰু ভাল লাগিলে ছাপোৰ্ট কৰিব যাতে ভাল টকা এই দিয়ক বিশ্বজিতৰ লগত কণ্টেক্ট কৰিব হ'ব কিনি লৈ যাব কাটি কাটি মানে ইমান কষ্ট কৰে ইমান জাত কাম বাবু মোৰ পিনে চেলেক্ট কৰিছোঁ এই ল'ৰাজনৰ টেলেণ্টটো চাওক ই কাণেৰেও শুনা নাপায় ক'বও নাপায় কিন্তু ইয়াৰ যিটো টেলেণ্ট আছে ই ছবি আঁকি দিব আপোনাৰ হুবাহু আপোনাৰ নিচিনাই লাগিব আৰু কাঠেৰে কাটি আপোনাৰ মূৰ্তি বনাই দিব এইখিনি টেলেণ্ট আৰু আমি এতিয়া জানিম যে মৃদুলদাৰ কেনেকুৱা লাগিল মূৰ্তি চাই মৃদুলদাই কৈ দিব মৃদুলদা মৃদুলা কেনেকুৱা লাগিছিল তাকে মই এইটো দেখি আচৰিত হৈছোঁ তাৰমানে মোক ফটো পঠাই দিছিলে অলপ আগতে তো ফটোত মই সিমান ধৰিব পৰা নাই তথাপি এবাৰ চাব আহিলোঁ কিন্তু আহি সঁচাকৈ নিজে চক হৈ গৈছোঁ একদম একজাক্ট বনাইছে আৰু এইটো কাঠেৰে মানে কাঠত কাটি কাটি বনাইছে চাওক মানে হুবহু এনেকুৱাই বনাইছে আৰু ওজনো আছে বস্তুটো আৰু এইটো কেমেৰাটো দিছে কেমেৰাটো দিছে লগটো দিছে আছে মানে ভাল আৰু সম্পূৰ্ণকৈ ডিম্পুদাকে বনাই দিছে আৰু এয়াই আমাৰ ডিম্পুদা চাওক ভালদৰে ডিটেইলিং কি দিছে চাওক ডিম্পুদাৰ লগটোৱে দিছে কেমেৰাটো চাওক ইমান ডিটেইলিঙত বনাইছে খুবেই ভাল লাগিল ইমান টেলেণ্ট থকাৰ ধন্যবাদ আৰু এই ল'ৰাজনৰ বিষয়ে জানিব লগা কথা অলপ আপোনালোকে শুনক ভালদৰে আৰু বিশ্বজিৎ ভাইৰ যিটো বেকগ্ৰাউণ্ড আছে ষ্টৰিটো মানে খুবেই দুখ লগা এই ভাই ক'ব কি মানে এই আমি একেলগে গৈছিলোঁ সৰুৰ পৰা মই সৰুৰ পৰা জানো তেখেতক মোৰ লগৰ হয় যিহেতু আৰু তেতিয়াৰ পৰাই মানে তেওঁৱে কিন্তু যিমান পাৰে কষ্ট কৰি কাম কৰি এনেকুৱা বিলাক বনাই তাৰপিছত বনাই কিনে আৰু কিবা ৰং কাম কৰে কিবা ছবি টবি আঁকিব যায় তেনেকুৱাকৈ মানে দেউতাকো এটা বুঢ়া দেউতাক আছে তেওঁ তাক কৈ পঢ়ি আছিলে তেওঁ দাদা চাদা আছে কিন্তু সেইবিলাক দাদা চাদাবিলাক মিলি খাই কিন্তু টকা পইচা দিব ইয়ে মানে পালে দেউতাক হয় দেউতাই কৈ দিয়ে বুলি এই হয় হ'ব নাই একো নাই তো এখেত হ'ল দেউতা নমস্কাৰ তো আৰু ক'লেই যে একদম সৰুতে ইয়াত হাতী ওলাই হাতীয়ে মানে মাকক সেই কৰিছিল নহয় আপুনি মনত আছেনে কি হৈছিলে মানে মানে সেইফালে মাছে আৰু ঘৰত পিছোতে কি কৰিছে টকা পাব কৰি পোৱা নাই এনে আৰু বিশ্বজিতে ডিম্পুদাক গামোচা দি আছে এইটো চাওক গামোচা দিলে মানে আৰু এতিয়া যাওঁ লাহেকে যদি আপোনালোকে বিশ্বজিতক সহায় কৰিব ডিম্পুদা এতিয়া গুচি যাব বিশ্বজিতেতো মুখেৰে ভিডিঅ'টো শেষ হ'ল আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আপোনালোকে এই ফোনত ইয়াক কিবা বনাব দিব পাৰে আপোনালোকৰ নিজৰ মূৰ্তি হওক বা যিকোনো বস্তু আৰু ভাল পইচা দি পিনে এখেতক ছাপোৰ্ট কৰক যাতে ঘৰখন চলাত সহায় হয় কাৰণ ইমান টেলেণ্ট থকা ল'ৰা এজনক মানে ইমান গাঁৱৰ ভিতৰৰ পৰা আপোনালোকে ছাপোৰ্ট কৰি আগুৱাই লৈ যাওক বুদা যাব ডিম্পুদাৰ থাৰ লৈ এয়া দেখো ডিম্পুদাৰ থাৰ ইমান ধুনীয়াকৈ মডিফাই কৰিছে এয়াই ডিম্পুদা বাই বাই ডিম্পুদা বাই বাই লাইক কৰি দিয়া